নমস্কাৰ। মই ইয়াতে আপোনাৰ অসমীয়া সাজপাৰৰ দোকান এখন দিছোঁ কৃষ্ণৰ অঞ্চলত। এতিয়া বিভিন্ন জাতি জনগোষ্ঠীৰ কাপোৰ পোৱা যায়। ইয়াতে দুৰ্গা পূজাৰ উপলক্ষে দোকানখন নতুন অপেনিং কৰিছোঁ। কি কি কাপোৰ মানে কি কি মানে ধৰণৰ মহিলাসকলৰ বাবে মহিলাসকলৰ আপোনাৰ যিটো আপোনাৰ শুৱালকুছিৰ পাট মুখা সেইখিনি পোৱা যায়। আপোনাৰ বোৱা মেখেলা চাদৰ পোৱা যায় আৰু আপোনাৰ ৰাভা কালচাৰৰ বস্তুখিনি পোৱা যায়। আপোনাৰ ঘৰৰো পোৱা যায়, নাৰৰ পোৱা যায়, ৰাজবংশী পাতানি পোৱা যায়, গামোচা পোৱা যায়। আপোনাৰ যোগী গামোচা পাতানি পোৱা যায়, হাজং ড্ৰেছটো পোৱা যায়। বিভিন্ন ধৰণৰ জনগোষ্ঠীৰ বস্তু পোৱা যায়। ইয়াতে আমাৰ চাপি পোৱা যায়। ৰেট কিমান কয় আপোনাৰ এইটো ৰেট মানে আপোনাৰ হ'লচেলাৰ ৰেটত দৰত দিব। এইটো এই চাপিটো পোৱা যায়। আৰু আপোনাৰ বিয়াৰ চাটা লগা হ'লে আপোনালোকক বিয়াৰ চাটো ৰাখে নেকি? বিয়াৰ চাটা পোৱা যাব আপোনাৰ ইয়াত। এইটো যেনেকুৱা বিয়াৰ চাটা আবাদী টকা হয়। বিভিন্ন ধৰণৰ বস্তু চব আপোনাৰ ইয়াত বোৱা বস্তু পোৱা যায়। সেইবিলাক দোকানখন খুলিছোঁ আপোনালোকৰ সহায়ত। আপোনালোকৰ যিহেতু মাৰ্কেটটো জগমোহন মাৰ্কেট মাধৱ দৰ্জিৰ লগত দোকানখন আছে। দুৰ্গা পূজা উপলক্ষে জগমোহন মাৰ্কেটত মহিলাবিলাকৰ কাৰণে বোৱা মেখেলা চাদৰ বিভিন্ন ধৰণৰ বস্তু ৰখা হৈছে। আপোনালোকক সহায়ত দোকানখন খুলিছোঁ। আপোনাৰ কম ৰেটত হ'লচেলাৰ ৰেটত আপোনালোকে বস্তুটো পোৱা আকাশৰ